ছয়গাঁৱত কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ ধৰ্ণা কাৰ্যসূচী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কংগ্ৰেছ কৰ্মীসকলে বিজেপি চৰকাৰৰ জল জীৱন আঁচনিৰ বিফলতা আৰু দুৰ্নীতিৰ বিৰুদ্ধে এই প্ৰতিবাদ। মুখ্যমন্ত্ৰী হাই হাই, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা হাই হাই আদি শ্লোগানেৰে উত্তাল কৰি তোলে ৰাজপথ। এই ধৰ্ণা কাৰ্যসূচীত কংগ্ৰেছ যুৱ নেতা প্ৰণৱ কলিতাৰ লগতে বহুসংখ্যক নেতাকৰ্মী উপস্থিত থাকি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পুনৰবাৰ জনাইছো, ছয়গাঁৱত কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ ধৰ্ণা কাৰ্যসূচী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কংগ্ৰেছ কৰ্মীসকলে বিজেপি চৰকাৰৰ জল জীৱন আঁচনিৰ বিফলতা আৰু দুৰ্নীতিৰ বিৰুদ্ধে এই প্ৰতিবাদ। মুখ্যমন্ত্ৰী হাই হাই, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা হাই হাই আদি শ্লোগানেৰে উত্তাল কৰি তোলে ৰাজপথ। এই ধৰ্ণা কাৰ্যসূচীত কংগ্ৰেছ যুৱ নেতা প্ৰণৱ কলিতাৰ লগতে বহুসংখ্যক নেতাকৰ্মী উপস্থিত থাকি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ভাৰত চৰকাৰৰ ফালৰ পৰা এখন সুন্দৰ আঁচনি ৰূপায়ণ কৰা হৈছিল, জল জীৱন মিছন, যাৰ দ্বাৰা ভাৰতবৰ্ষৰ পাহাৰ ভৈয়াম সকলোতে যাতে মানুহে বিশুদ্ধ পানী পায় তাৰ বাবে জল জীৱন মিছনখন আঁচনি এখন ৰূপায়ণ কৰা হৈছিল। কিন্তু অতি দুখৰ কথা, এই আঁচনিখন ৰূপায়ণৰ ব্যৰ্থতাৰ ক্ষেত্ৰত অসম ২ নম্বৰত আহিছে। ইয়াৰ একমাত্ৰ কাৰণেই হ'ল কমিশ্যন ৰাজৰ ফলত তেওঁলোকে কিছুমান অনভিজ্ঞ ঠিকাদাৰক কাম দিছে আৰু কমিশ্যনৰ যিটো বৃহৎ অংক, সেই বৃহৎ অংকৰ ফলত কামবোৰৰ ক্ষেত্ৰত অতি লেহেমীয়া আৰু অতি নিম্নমানৰ হৈছে, যাৰ ফলত এই আঁচনিখনত অসমৰ ক'তোৱে ভালদৰে ৰূপায়ণ হোৱা নাই আৰু অসমৰ কোনো মানুহে ইয়াত পানী পোৱা নাই। মানে এইটো জল জীৱন মিছনৰ পানী নহয়, বিজেপি চৰকাৰ জয়ন্ত মল্ল হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে এটা মানিৰ আঁচনি হৈছে। তাৰ কাৰণে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এইখন চৰকাৰত ইয়াৰ তদন্ত নহয়। আমি আপোনালোকৰ মাধ্যমেৰে অসমৰ জনসাধাৰণক অনুৰোধ জনাইছোঁ, অহা ২৬ত আপোনালোকে কংগ্ৰেছ চৰকাৰক ভোট দিয়ক আৰু কংগ্ৰেছ চৰকাৰ আহিলে এই আঁচনিৰ দুৰ্নীতিৰ সম্পূৰ্ণ তথ্য আৰু দুৰ্নীতিগ্ৰস্তসকলক জেলত ভৰাবলৈ এই অসম চৰকাৰ, আমাৰ কংগ্ৰেছ চৰকাৰ যদি আহে আমি দায়বদ্ধ। দেখা গৈছে যে অসমত বিভিন্ন স্থানত ইতিমধ্যে আপোনাক পূৰ্বে ক'লোঁ যে কমিশ্যনৰ যিটো বৃহৎ অংক, কমিশ্যন লৈ পেলাই এওঁলোকে অনভিজ্ঞ ঠিকাদাৰ কিছুমানক কাম দিছে আৰু কমিশ্যনৰ যিটো অংক তেওঁলোকে দি পেলাই কাম ল'ব লগা হৈছে, তাৰ বাবে অতি নিম্নমানৰ কাম, যি ঠাইত পাইপ ২ ফুট বা মাটিৰ তলত দিব লগা হয় তাতে তেওঁলোকে আধা ফুট পাইপ দি পেলাই আৰু অতি নিম্ন খাপৰ পাইপ দি পেলাই এই আঁচনিখন ৰূপায়ণ কৰিছে। যিটো বৰিং যদি আপোনালোকৰ ৩০০ ফুট দিব লগা হয়, তাত তেওঁলোকে ৫০ ফুট দি পেলাই বৰিং কাম কৰিছে, যাৰ কাৰণে কোনো ঠাইতে পানীৰ সুবিধাটো দিব পৰা নাই। আৰু ইয়াৰ একমাত্ৰ কাৰণেই হ'ল বিজেপি চৰকাৰৰ দুৰ্নীতি। আৰু এই দুৰ্নীতিত অকল মন্ত্ৰীয়ে নহয়, গোটেই মানে ইহঁতৰ বিজেপিৰ দল হওক, বিজেপিৰ গোটেই চৰকাৰ মন্ত্ৰী গোটেইখিনিয়ে জড়িত জল জীৱন মিছন। আমি উচিত তদন্ত হোৱাটো বিচাৰিছোঁ আৰু তেওঁলোকে তদন্ত নকৰে আমি জানো, তেওঁলোকৰ কোনো ধৰণৰ তদন্তৰ হেৰি নাই। তো আমি এটাই বিচাৰোঁ, অহাবাৰ আপোনালোকে কংগ্ৰেছৰ দলৰ চৰকাৰ আনক আৰু কংগ্ৰেছ চৰকাৰ আহিলে ইয়াৰ উচিত তদন্ত হ'ব আৰু দুৰ্নীতিগ্ৰস্তসকলক আমি জেলত ভৰাবলৈ আমি কুণ্ঠবোধ নকৰোঁ।